সেইটোৱে যিকোনো এতিয়া মানুহবিলাকে থকা বস্তুতে চাবাচোন এতিয়া কিছুমানে বহুতে মোক অনুসৰণ কৰি মেলি ভাবিব স্পাইল পটেটো খুলিব চাব, কিন্তু স্পাইল পটেটতকে আৰু ধুনীয়া আৰু নতুন ডিছ আছে। মানুহজন স্কুটি চলাই আছে, অলপমান দেৰিকে কথা পাতিলে বেয়া পাবা নেকি? আচ্ছা হ'ব, ঠিক আছে বাৰু। কেইটা মানত কল কৰিম? হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনাৰ? আশা কৰোঁ বহুত বেছি ভালে আছে। আৰু আজি নতুন এটা প্ৰেংক কল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ হয়তো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে আজি আমি কাক প্ৰেংক কল কৰিবলৈ যাই আছোঁ। হয়, আজি আমি প্ৰেংক কল কৰিম নতুনকৈ ভাইৰেল হোৱা মানস দা আৰু মনীষা বাক আজি কৰিম প্ৰেংক কল। আৰু বহুত বেছি ভাইৰেল হৈ আছে এইকেইদিন। আৰু আপোনালোকে চাগে টিভি নিউজ আৰু বহুতৰ বিকাশ দাৰ ব্লগত আৰু কাবাই বহুত ব্লগাৰ তাৰপিছত বহুত ভিডিঅ'ত আপোনালোকে নিশ্চয় গম পাইছে ভাইৰেল হোৱা স্পাইৰেল পটেটো। আৰু আজি কৰিম প্ৰেংক কল। গাইজ চাওক কেনেকুৱা হয় প্ৰেংক কলটো, তো সেইটো চাওক গাইজ। তো গাইজ এতিয়া কলটো কৰোঁ। আৰু 2 ন 1ত ৰিঙে নকৰোঁ। হেল্ল' হেল্ল' মানস দা হয়নে? হয়। আচ্ছা, হেল্ল' দাদা। হয় কওক। মানে আপোনাৰ ভিডিঅ' মই চায়ে আছিলোঁ, মানে বহুত বেছি চাই আছিলোঁ। মানে আপুনি নতুনকৈ ব্লগ চেনেল খুলিছে ন এটা? হয়। আৰু আপুনি বহুত বেছি মানে এইকেইদিন মানে বহুত জনপ্ৰিয় হৈ আছিলে। আৰু মই বকৰ পৰা কৈছিলোঁ। বকৰ পৰা মোৰ নাম হ'ল ধ্ৰুৱজ্যোতি। হয়, আৰু মই এইবাৰ মানে মেট্ৰিক পাছ কৰিলোঁ। আচ্ছা, আৰু আপুনি মানে ফ্ৰী আছেনে না দোকানত বৰ্তমান আছে? ইণ্টাৰভিউ এটাৰ কাৰণে আহিছিলোঁ বৰ্তমান। ব্যস্ত আছে নেকি? মানে অলপমান টাইম দিলে ভাল আছিলে মোৰ। হেল্ল' কোৱা। মানে দাদা ব্যস্ত আছিলে নেকি আপুনি? ব্যস্ত নাই, কোৱা। আচ্ছা, মই মানে কি হ'ল মানে এইবাৰ মেট্ৰিক পাছ কৰিলোঁ। হয়। মানে মোক এটা মানে কাম লাগিছিলে। হয়। আৰু মই বৰ্তমান গুৱাহাটীতে আছোঁ। হয়। আৰু আপোনাৰ তাতে কিবা কাম মানে পাম নেকি, মানে সেনেকুৱা কাম? তেনেকুৱা কাম মানে মই মেট্ৰিক পাছ পঢ়িব লাগিছিলে আকৌ আৰু। নহয় দাদা, আমাৰ মানে ঘৰত মানে মই আৰু মাহে থাকোঁ। হয়, তো সেইকাৰণে ভাবিছোঁ যদি কিবা এটা যদি কাম পাওঁ তেতিয়াহ'লে ভাল আছিলে। আৰু যিহেতু আপুনি মানে চাই আছিলোঁ আপোনাৰ ভিডিঅ'বোৰ বহুত বেছি ভাল লাগিছে। আৰু আপোনাক ভাল লাগিলে মানে যে আপুনি ইমান কষ্ট কৰি কামবোৰ কৰি আছে। তো আপোনাৰ মানে ভাবিলোঁ যে আপুনি মানে মানুহজন বহুত বেছি ভাল হয়। তাৰপিছত মনীষা বাৰো মানে সেনেকুৱা কথা বাৰ্তা বা আপোনাৰ কথা বাৰ্তাখিনি বহুত বেছি ভাল লাগে। হেল্ল' এতিয়া কোৱা। এতিয়া কাম কৰাতকে তুমি অলপ পঢ়াটো বেছি ভাল আছিলে, বেষ্ট হ'লহেঁতেন। পাৰ্ট টাইম টাইপত যদি কিবা এটা কৰি তুমি পঢ়া ন, সেইটো তোমাৰ বেছি ভাল হয়। হয়, গম পাইছোঁ দাদা, কিন্তু আমাৰ ঘৰখনো চাব লাগিব ন। হয় বাৰু। হয়। মোৰ বাৰু কাম মোৰ দোকানত বেছি মানে হেৰিত নাথাকে দেই, দিনত নাথাকে। মোৰ ধৰি লোৱা 3টা মানত। তুমি সেইটো চিষ্টেমত ক'লেতো তুমি কলেজো ষ্টাৰ্ট মানে হেৰি কৰিব পাৰিলা হয়। তুমি যদি কেকেত লগাই লোৱা এডমিশ্যন, হয়, সেইটো চিষ্টেমতো তুমি কৰিব পাৰা। কিন্তু পঢ়াটো মেইন দেই ব্ৰ, মই যিখিনি দেখিছোঁ ন। হয়। মানে শিক্ষা এটা লাগে মানে, আৰু কোৱালিফিকেশ্যন এটা লাগে। কিন্তু বিজনেছ মানে তুমি যদি এইবিলাকত বিচাৰা মানে এতিয়া এইটো মানে অকমান হেৰি হৈ যায় ন। হয়। কোৱালিফিকেশ্যনটো বনাই লৈ মেট্ৰিক পাছ কৰিছে যিহেতু ভাল আছিলে। হয়। হেল্ল' দাদা। কোৱা। আৰু কিবা মানে সেনেকুৱা কাম পাম নেকি আপোনাৰ তাতে? মানে যদি মানুহ লাগে তেতিয়াহ'লে মই ফ্ৰী আছোঁ, একদম ফ্ৰী আছোঁ। মানে লাগে ধৰক দাদা, মই মানে পাৰ্ট টাইম কাম কৰিলোঁ হয় যদি আপুনি যদি 3টাৰ পৰা দোকানখন খোলে, ঠিক আছে? তেতিয়াহ'লে হয়, যদি আপুনি হেল্ল' যদি আপুনি 3টাৰ পৰা দোকানখন খোলে, তেতিয়াহ'লে আপুনি 3টাৰ পৰা ৰাতি কিমান টাইমলৈকে কৰে দোকানখন? ৰাতি তোমাৰ 10টালৈকে? তেতিয়াহ'লে মই মানে ৰাতিপুৱা নহ'লে কলেজ কৰিব পাৰিম, তাৰপিছত আপোনাৰ দোকানত সোমাই যাম। পাৰা, তেনেকে টাইপত কৰিব পাৰা। কেকেট লগাই ল'ব পাৰা ন নামটো তুমি। বঢ়িয়াকে কেকেট কৰি ল'ব পাৰা। হয়। আৰামছে সেইটো কৰি ল'ব পাৰা। হয়। আৰু দাদা, যদি আপোনাৰ তাতে নহয় তেতিয়াহ'লে মই ভাবিছোঁ এক্সট্ৰাকৈ কিবা এটা দোকান খুলিম বুলি ভাবিছোঁ। সেইটো পাৰা বাৰু। মানে কি মোৰ একচুৱেলি দুখন দোকান আছে ন। মই এখনতো বৰ্তমান মানে মই বন্ধই ৰাখি থৈ দিছোঁ। হয়। তেতিয়া মই সেইটোখনো খুলি দিম আৰু তেতিয়া সেইটো চিষ্টেমত মানে যদি মোৰ ষ্টাফ মোক অলৰেডি প্ৰয়োজনে বাৰু, মোক লাগে তেনেকে। আচ্ছা। আৰু মানে এতিয়া মানে কোনো নাই মানে মনীষা বা আৰু আপুনি থাকে নেকি দোকানত? মনীষা বা আৰু মই থাকো, আৰু এজন আছে বাৰু আমাৰ তাৰ ষ্টাফ, আৰু মোৰ ভাইটিও থাকে। আমি 4জন আছো এতিয়া। মোৰ 4জন নহয়, আৰু এজন ল'ৰা আছে। আমি 5জন আছো এখনত। আৰু এখন দোকান আছে ন, সেইখনতো অলৰেডি মই খোলাই নাই। সেইখনত মোক আৰু 2জন ল'ৰা লাগে মানে।
হয় হয় হেল্ল' দাদা আপোনাৰ ঘৰটো ক'ত ক'লা তোমাৰ? মোৰ ঘৰত বকৌত একচুৱেলি মই গুৱাহাটী ইথান চানমাৰীত থাকোঁ বৰ্তমান অ'কে। মই মানে কি হ'ল মই ফুৰিব আহিছিলোঁ মোৰ মাহীৰ ঘৰতে মই মানে কেইদিনৰ কাৰণে আহিছোঁ মোটামুটি বহুত দিন হ'ল মানে গৰমৰ বন্ধ দিছে ন মানে সেইকাৰণে মানে ফুৰি আছোঁ গুৱাহাটীত অ'কে আৰু ঠিক আপোনাৰ আছে তুমি দোকানলৈ অহা নহ'লে আজি এপাক দোকানত কথা পাতি ল'ম তেতিয়া আৰু আপোনাৰ ভিডিঅ'বোৰ চাই আছিলোঁ মানে বহুত বেছি আপুনি এয়া ফাৰ্ষ্ট ব্লগ দিলে বহুতকেইটা ব্লগ দিলে আপোনাৰ ব্লগকেইটা চাই আছিলোঁ আৰু বহুত বেছি ভাল লাগে আপুনি মানুহটো না কিবা এটা বেলেগ টাইপৰ অলপমান ভাল লাগে আৰু থেংক ইউ মানে আপোনাৰ মানে বহুত বেছি ভাল লাগে হেল্ল' কোৱা হেল্ল' দাদা কোৱা কিবা কৈ মানে আপুনি যে দোকানখন খুলিছিলে মানে মানে কেনেকৈ আইডিয়াটো আহিল আপোনাৰ মানে এনেকৈ খুলিব পাৰি এইটোতো বেলেগ ডিছ হয় আমাৰ অসমত নচলে ন এয়া পটেটোটো এনেকুৱা পটেটো মানে আপোনাৰ পৰাই ফাৰ্ষ্ট দেখিলোঁ মই আগতে দেখা নাছিলোঁ অত সেইটোৱে যিকোনো এতিয়া মানুহবিলাকে থকা বস্তুটো চাবাচোন এতিয়া কিছুমানে বহুতে মোক অনুসৰণ কৰি মেলি ভাবিব স্পাইল পটেটো খুলিব চাব কিন্তু স্পাইল পটেটতকে আৰু ধুনীয়া আৰু নতুন ডিছ আছে হয় যদি হয় স্পাইল পটেটোটো আনে ন তো সেইটোতো কপি বুলি নহয় আৰু ন হয় হয় সেইটোতকে যদি আৰু বেলেগ নতুন ডিছ আনে সেইটো আৰু ভাইৰেল হ'ব তেতিয়া আৰু ভাইৰেল হোৱা চান্স এটা থাকিব হয়নে হয় হয় অবভিয়াছলি কষ্টটো চব কৰ্মতে জড়িত হৈয়ে থাকে ন হয় হয় তো কষ্টটো সেইটো আছে হিচাপত এতিয়া মই সেইখিনি কৰি গলো কাৰণে আজি মোক দুজনে চিনি পাইছে বা সেইখিনি কষ্টৰ ফল বুলি ক'ব লাগিব ন হয় হয় সেইটো মই হেল্ল' সেই তেনেকা আৰু কথাবিলাক হয় হয় হেল্ল' দাদা কোৱা মানে বহুতে কৈ আছিলে যে কি হ'ল মানে আপোনাৰ পৰা কপি কৰি বহুত এনেকুৱা দোকান কৰি আছে যদি এনেকুৱা নকৰি যদি এক্সট্ৰাকে কিবা কৰিব পাৰে তেতিয়াহ'লে ভাল হয় সেইটোতো আৰু বেষ্ট হয় সেইটোতো আৰু বঢ়িয়া কথা হয় চবে মানে যিহেতু আপুনি বৰ্তমান মানে বহুত পপুলাৰ হৈ গ'ল তেতিয়া আপোনাৰ পিছত বহুতে ভাল পাব পিছত বহুতো শত্ৰু হ'ব আপোনাৰ লগত হেল্ল' হয় কোৱা মানে মই দুই এটা ভিডিঅ' চাইছিলোঁ মানে কি হ'ল আপোনাৰ বিৰুদ্ধে কৈ আছিলে মানে এই বাঘজনীক কৈ আছে যে বা ইমান ধুনীয়া সেইকাৰণে বহুত বেছি ভাইৰেল হৈ গ'ল মানুহে মানে বহুত বেছি ভুল বুজি আছে আপোনালোকক সেইটো থাকিবই আৰু এইটো কথা নহয় একচুৱেলি এইটো থাকিবই হয় হয় তেনেকা আৰু কথাবিলাক হয় মানে মই কিবা এটা কৰিব বিচাৰোঁ দাদা পিছত ভাবোঁ আৰু মানুহে কি ক'ব সেই ভাবি পিছত মানে কিবা এটা মই কৰিব বিচাৰোঁ এনেকুৱাকৈ এখন দোকান এখন খুলিব বিচাৰোঁ মানে বকতে খুলিব বিচাৰোঁ মানে গুৱাহাটীত ধৰক বহুত মানে পইচা লাগি যায় ৰুম ভাড়া লোৱাতে কিবা কিবি লোৱাতে বহুত পইচা লাগি যাব তো সেইকাৰণে ভাবিছোঁ আমাৰ বকতে যদি কিবা সৰু সুৰাকৈ কৰিব বিচাৰোঁ মানে ফাৰ্ষ্ট বহুত আগতে মই ভাবিছিলোঁ দাদা পিছত মানে ভাবিলোঁ যে মানুহে কিবা ক'ব নেকি পিছত আপোনাৰ ভিডিঅ'বোৰ চালোঁ আৰু বহুত বেছি মোৰ ভাল লাগিলে বহুত মই প্ৰেৰণা পালোঁ যে দাদাহঁতে ইমান ধুনীয়াকৈ কৰি আছে যদি মই কিয় নোৱাৰিম তো মানে সেনেকুৱা ভাল লাগিলে কিবা এটা মানে সৰুৰ পৰাই ষ্টাৰ্ট কৰা আৰামছে পাৰিবা এইবিলাক কোনো কথা নাই টেনচন ল'ব নালাগে একো নাই মানে হয় কষ্ট কৰি গ'লে অবভিয়াছলি ফলটো পাবাই আৰু এইটোৱে কথা হয় এইটোৱে আৰু হেল্ল' দাদা কোৱা কিবা কয় আপুনি বৰ্তমানতো বহুত বেছি ব্যস্ত হৈ আছে এইকেইদিন হেল্ল' হয় হয় তো মানে আমাৰ এইফালে আহিব নেকি কেতিয়াবা ফুৰিবলৈ নিশ্চয় যাম আচ্ছা যদি কেতিয়াবা আহে মোক কল কৰিবচোন এই নম্বৰত কল কৰিলে মোক পাই যাব মোৰ নাম ধ্ৰুৱজ্যোতি হয় অ'কে আচ্ছা আৰু কিবা কয় মনীষা বা ক'ত থাকে আজি মানে ক'ত আছে বৰ্তমান হেল্ল' মানে হেল্ল' মই মানে ইণ্টাৰভিউ এটাৰ কাৰণে আহিছিলোঁ মানে সেইটো কাৰণে আচ্ছা মানে আপোনালোকৰ দোকানটো মানে দিনত মানে টোটেলি বন্ধ থাকে মানে 3টাৰ পৰাহে খোলা হয় অকল ৰাতি থাকে আচ্ছা ভালে আৰু আজিকালি যিহে ৰ'দ দাদা কি ক'লা মানে আজিকালি যিহে ৰ'দ মানে বহুত বেছি ৰ'দ হয় হয় তো সেইকাৰণে মানে আবেলি টাইমটো বেছি ভাল আবেলি টাইমটো মানে গ্ৰাহক বেছি হয় নেকি দাদা আচ্ছা হেল্ল' মনীষা বা আছে নেকি মানে কলটো দিব পাৰিব মানে অকমান ব্যস্ত হৈ আছো মানে ময়ো বাৰু তাইও অকমান ব্যস্ত হৈ আছে মানে নহলে অকমান পাছত কথা পাতো নাই অলপ 2 মিনিটমান আপোনাৰ লগত কথা পাতিলে হৈ যাব বাক পিছত কল কৰিম দে যদি ব্যস্ত আছে নালাগে ইমান আৰু ব্যস্ত আছে বৰ্তমানতো পিছত এনেকুৱা আৰু বেয়া লাগে ন মই আধা ঘণ্টামানৰ পাছত মই ফোন কৰি আছো নহ'লে ঠিক আছে দাদা 2 মিনিটমান ৰ'ব 2 মিনিটমান একদম বেয়া নাপাবা মানে মই কৰি আছো তোমাক নাই দাদা 2 মিনিটমান ৰ'ব 2 মিনিটমান পিছত মানে কাটিলে একো নাই দিয়ক নেটটো চাগে বেয়া মানে ইমান কথাবিলাক ভালকৈ নাহে অলপমান বাজি আহে কিয় বা
মই মানে ইণ্টাৰভিউৰ কাৰণে আহিছো সেইটো কাৰণে মই অকমান কৈছো মানে অকমান লাহেকে কথা পাতি আছো ঠিক আছে অঁ আচ্ছা আচ্ছা হেল্ল' মই কল বেক কৰিম কল কৰিম নহ'লে ঠিক আছে ঠিক আছে অঁ আধা ঘণ্টামানৰ পাছত অ'কে ঠিক আছে ঠিক আছে কলটো লাগিছে আলো অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে কাটি দিছে অনুগ্ৰহ কৰি এইবাৰ কাটি দিয়া নাই চাওক তোমাকে বিচাৰে জিয়া জিয়া মৰম হেল্ল' হেল্ল' কোনে ক'লে হেল্ল' মনীষা বা নেকি কোন তুমি মই ধ্ৰুৱজ্যোতি কি মানস দাক কল কৰিছিলোঁ অলপ আগতে মই মানুহ যে স্কুটি চলাই আছে অলপমান দেৰিকে কথা পাতিলে বেয়া পাবা নেকি অঁ আচ্ছা হ'ব ঠিক আছে বাৰু কেইটামানত কল কৰিম টাইমটো তেনেকে ক'ব নোৱাৰিম আমি জেগা এডোখৰত আহিছো মানে অলপ টাইম লাগিব পাৰে মানে অঁ আচ্ছা ব্যস্ত আছিলে হয় হয় অলপ ব্যস্ত হৈ আছো মানে অঁ অলপমান টাইম দিব পাৰিব কি ক'লে নহয় নহয় অলপমান টাইম দিব পাৰিব নেকি বেয়া নোপোৱা যে অলপ দেৰিকে কথা পাতিলে বেয়া পাবা নেকি মানে অলপমান বেছিয়ে ব্যস্ত আছো মানে স্কুটি চলাই আছো আৰু ৰ'দত তেনেকে গৈ আছো ন অলপ অঁ প্ৰব্লেম আচ্ছা আচ্ছা একো নাই ঠিক আছে বাৰু তো গাইছ আপোনালোকে নিশ্চয় প্ৰেংক কলটো চালে আৰু মানস দা আৰু মনীষা বা বহুত বেছি ব্যস্ত আছিলে সেইকাৰণে আমাক টাইমেই দিব নোৱাৰিলে গাইছ আৰু বহুত বেছি তেওঁলোকৰ কাম থাকে যিহেতু ইমান বেছি ভাইৰেল হ'ল এই কেইদিনতে সেইকাৰণে বহুত নিউজ চেনেলত ইণ্টাৰভিউ লৈ আছে তাৰপিছত তেওঁলোকৰ দোকানখনো কৰিব লাগে আৰু তেওঁলোকে ক'লে যে দোকানখন মানে আবেলিৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে দোকানখন কৰে আৰু দিনত ঘৰুৱা কাম বা কিবা কিবি ইণ্টাৰভিউত তেওঁলোকে যায় তো বহুত বেছি ব্যস্ত আছিলে সেইকাৰণে ভাবিলোঁ যে 2-3 বাৰ গাইছ মই কল কৰিলোৱেই তো এতিয়া বহুত বেছি কল কৰিলে আৰু বহুত ব্যস্ত আছে ন আপোনালোকে নিশ্চয় গমেই পাইছে আৰু তেওঁলোকৰ ইমান বেছি ভাইৰেল আৰু মই অকলে নহয় কল কৰা বুলি বহুতে তেওঁলোকক কল কৰে তো আপোনালোকে ভিডিঅ'টোত নিশ্চয় গম পাইছে বহুতে কল কৰে আৰু যি কি নহওক আজিৰ প্ৰেংক কলটো ইমানেই আছিল যদি প্ৰেংক কলটো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা নতুন ভিডিঅ'লে নতুন কণ্টেণ্টলে চ' আজিলৈ ইমানখিনিয়ে টাটা বাই বাই জয় আই অসম